हेलो बंधु बान्धवी सकल पुनर पर आपनालोকক स्वागतम जनाइছো आपनालोকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো आपनालोকে যদি NMMS অৰ্থাৎ ন্যাশনাল মেন্স কাম মেৰিট স্কলাৰশ্বিপৰ কাৰণে যদি আবেদন কৰিব খুজিছে এতিয়া অনলাইন আবেদন হৈ আছে আবেদন কৰি লওক আৰু কিছুমানে কমেন্ট কৰিছিল যে আপোনাৰ কোশ্চেন পেপাৰটো কত পাব 2017-18 18-19 19-20 20-21 কোশ্চেন পেপাৰবোৰ এটো ভিডিওৰ জৰিয়তে আপোনালোকে পাই যাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক আৰু ইয়াৰ কাৰণে আপোনাৰ 8 ষ্টেণ্ডাৰ্ড লৰা ছোৱালী হ'ব লাগিব 2411টা আপোনাৰ স্কলাৰশ্বিপ আছে আৰু কিবা টেকনিক্যাল প্ৰবলেম পালে আপুনি এটো নম্বৰত কল কৰিব পাৰে আৰু কোশ্চেন পেপাৰটো কেনেকৈ ডাউনলোড কৰিব আৰু কত পাব এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকক আপোনালোকে চাব পাৰে এটো বিদ্যাৰ্থী এপছ হয় আৰু এই এপছৰ জৰিয়তে আপোনালোকে এটো চাব পাৰে বিদ্যাৰ্থী আসাম আৰু এটো বিদ্যাৰ্থী এপছৰ জৰিয়তে আপোনালোকে কোশ্চেন পেপাৰবোৰ পাই যাব আৰু এটো কেনেকৈ ডাউনলোড কৰিব বিদ্যাৰ্থী এপছটো আৰু প্লে ষ্টৰৰ পৰা আৰু ইয়াৰ ভিডিওটো মই ভিডিওৰ এণ্ড স্ক্ৰীনত দি দিম আপুনি তাৰ পৰা চাই ল'ব পাৰিব আৰু এটো পেজত আহাৰ পিছত আপুনি চাব পাৰিব হোম স্কিম এডুকেশ্যন ডিপাৰ্টমেন্ট আৰু আপুনি ইয়াত আপুনি চাব পাৰে স্কিম আছে আপুনি স্কিমত ক্লিক কৰি দিব স্কিমত ক্লিক কৰি দিলে আপুনি তলৰ ফালে আহি যাব আহাৰ পিছত আপুনি চাব পাৰে ন্যাশনাল মেন্স কাম মেৰিট লিষ্ট স্কলাৰশ্বিপ আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব পাৰে ইয়াত এবাউট স্কিম এডভাৰটাইজমেন্ট ৰিজাল্ট আৰু ইয়াত চাব পাৰে কোশ্চেন পেপাৰ আপুনি কোশ্চেন পেপাৰবোৰ চাব পাৰে ইয়াত আপুনি কোশ্চেন পেপাৰত ক্লিক কৰি দিব ইয়াত আপুনি 18-19 তাৰ পিছত 20-21 তিনিটা ইয়াৰৰ আপুনি কোশ্চেন পেপাৰ পাই যাব আৰু ইয়াত আপুনি দেখা পাব ইয়াত আপোনাৰ MTS দিয়া আছে মেন্টাল এবিলিটি আৰু ST দিয়া আছে স্কলাৰষ্টিক আপোনাৰ ইয়াৰ পৰা আপুনি PDF আপুনি PDFত ক্লিক কৰি দিব PDFত ক্লিক কৰি দিলে আপোনাৰ এনেকৈ আপোনাৰ সন্মুখত পেজটো ওপেন হ'ব আপুনি ইয়াৰ পৰা আপুনি সম্পূৰ্ণ কোশ্চেনটো আপুনি ডাউনলোড কৰি চাই ল'ব পাৰে কেনে ধৰণৰ কোশ্চেন আহে এটা আপুনি চাব পাৰে মেন্টাল এবিলিটিৰ হয় টেষ্টৰ আৰু এটো আপোনাৰ 18-19 কোশ্চেন পেপাৰ 90 মাৰ্কৰ হয় 90 মিনিটৰ আৰু ইয়াত ইনষ্ট্ৰাকচনটো দিয়া আছে পৰীক্ষাৰ্থীৰ কাৰণে আৰু আপুনি তলত আহিলে চাব পাৰে সম্পূৰ্ণ কোশ্চেনটো দিয়া আছে ইয়াত মেন্টাল এবিলিটিৰ কোশ্চেনটো দিয়া আছে এনেকৈ ঠিক আপুনি তাৰ পিছত স্কলাৰষ্টিক তাৰ পিছত 2020-21 কোশ্চেন পেপাৰটো ইয়াৰ পৰা আপুনি এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব এটো চাব পাৰে এটো ডাউনলোড কৰি ল'ব পাৰে আপুনি ওপৰত 3 ডট আছে 3 ডটত ক্লিক কৰি দিলে আপুনি তলত আহিলে দেখা পাব ডাউনলোড আপুনি প্ৰিন্ট দেখা পাব ইয়াৰ পৰা আপুনি প্ৰিন্ট কৰিব পাৰে আপুনি ডাউনলোড কৰি ল'ব ইয়াৰ পৰা এনেকৈ আপুনি ডাউনলোড কৰি ল'ব আৰু ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলে এনেকৈ কোশ্চেন পেপাৰটো ডাউনলোড কৰি ল'ব পাৰে আৰু বিদ্যাৰ্থী এপছটো কেনেকৈ ডাউনলোড কৰিব আপুনি এই স্ক্ৰীনত ভিডিওটো পাই যাব ভিডিও ডেসক্ৰিপচনত ভিডিওটো পাই যাব আপুনি ভিডিওটো চাই আপুনি বিদ্যাৰ্থী এপছটো ডাউনলোড কৰি সেটিং কৰি ল'ব পাৰিব থ্যাংক ইউ